ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে জাপানিজ এনকেফেলাইটিছ ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে জোনাই মহকুমাটো। জোনাই মহকুমাৰ বিভিন্ন প্ৰান্তত ৬গৰাকী লোক জাপানিজ এনকেফেলাইটিছ বা জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে জোনাই মহকুমাত যোৱা জানুৱাৰী মাহৰ পৰা বৰ্তমানলৈকে ৬জন ব্যক্তি আক্ৰান্ত হৈছে জাপানিজ এনকেফেলাইটিছ সদৃশ বা জাপানিজ এনকেফেলাইটিছ ৰোগত। ইয়াৰে দুগৰাকী শিশু জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হোৱা বুলি জানিবলৈ দিয়ে ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ডাক্তৰ কিশোৰ কুমাৰ কামানে। জোনাই মহকুমাত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত অঞ্চলসমূহ হৈছে জোনাই লক্ষী নেপালী বস্তি, জোনকাৰিং ৩ নম্বৰ চিমেণ্ট চাপৰি, বেকেলি, লাইমেকুৰি, বুঢ়ীহুটি আৰু জোনাই বজাৰ। মুখ্য স্বাস্থ্য বিষয়া ডাক্তৰ কিশোৰ কামানে জানিবলৈ দিয়া মতে জোনাইৰ তেলেম জামজিঙত নতুনকৈ আৰম্ভ হৈছে আন এগৰাকী শিশুৰ গাঁত। আনহাতে জোনাইত জাপানিজ এনকেফেলাইটিছ ৰোগৰ ভয়াৱহতালৈ চাই ধেমাজি জিলা তথা জোনাই মহকুমা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এনে ৰোগত আক্ৰান্ত অঞ্চলসমূহত যাৱতীয় সুৰক্ষা ব্যৱস্থা গ্ৰহণ কৰি স্বাস্থ্যকৰ্মীসকলৰ জৰিয়তে ৪,৫৭১ গৰাকী লোকৰ তেজৰ নমুনা সংগ্ৰহ কৰি কৰোৱা হৈছে স্বাস্থ্য পৰীক্ষা। ইয়াৰ উপৰিও ৮,৯৫৬খন আঁঠুৱা ঔষধীকৰণৰ ব্যৱস্থা কৰাৰ লগতে আশা আৰু স্বাস্থ্যকৰ্মীৰ জৰিয়তে জোনাই মহকুমাটোৰ বিভিন্ন অঞ্চলত জাপানিজ এনকেফেলাইটিছ সদৃশ ৰোগৰ সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত কৰি অতিপাত জ্বৰ, মূৰৰ বিষ, মানসিক অস্থিৰতা, শৰীৰৰ কঁপনি আদি লক্ষণে দেখা দিলে লগে লগে ওচৰৰ স্বাস্থ্যকৰ্মী বা স্বাস্থ্য কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰাৰ লগতে সন্ধিয়া হ'লেই ঘৰৰ চৌহদত ধোঁৱা দিয়া ব্যৱস্থা কৰা, আঁঠুৱা পাৰি শোৱা, গাহৰি গঁৰাল ঘৰৰ পৰা কিছু নিলগত ৰাখিবলৈ জোনাইবাসী ৰাইজক আহ্বান জনাইছে ধেমাজি জিলা অসামৰিক চিকিৎসালয়ৰ মুখ্য স্বাস্থ্য বিষয়া ডাক্তৰ কিশোৰ কুমাৰ কামানে। সমগ্ৰ ধেমাজি জিলাৰ লগতে জোনাই মহকুমাটো যোৱা জানুৱাৰীৰ পৰা বৰ্তমানলৈকে ৬জন ব্যক্তি শিশুসহ ৬জন ব্যক্তি এনকেফেলাইটিছ সদৃশ ৰোগ বা এনকেফেলাইটিছত আক্ৰান্ত হৈছে আৰু ইয়াৰে দুটা শিশু আমি জাপানিজ এনকেফেলাইটিছ বুলি ধৰা পৰিছে আৰু এজনৰ ৰূপা দলে নামৰ ৪ বছৰীয়া এটি শিশু মৃত্যুমুখত পৰিছে আৰু এজন যিটো আছে আদিত্য কুমাৰ জোনাই বজাৰ এলেকা এইটো ৰিকভাৰ হৈছে। গতিকে আমাৰ জোনাই মহকুমাত যদি চাওঁ তেতিয়াহ'লে আমি আক্ৰান্ত অঞ্চলসমূহ হৈছে জোনাই লক্ষীপুৰ লক্ষী নেপালী বস্তি, জোনকাৰেং ৩ নং চিমেণ্ট চাপৰি, বেকেলি আৰু লাইমেকুৰি, বুঢ়ীচুটি আৰু জোনাই বজাৰ। গতিকে এই ৬টা গাঁৱতে আক্ৰান্ত হৈছে আৰু ৬জন ব্যক্তি আক্ৰান্ত হৈছে আৰু এজন নতুনকৈ আক্ৰান্ত হৈছে তেলেম জামজিং, বৰ্তমান চিকিৎসাধীন হৈ আছে, কিন্তু আমি ফাইনেল ৰিপৰ্ট এতিয়ালৈকে পোৱা নাই। কিন্তু আমি প্ৰতিৰোধমূলক ব্যৱস্থা হিচাপে জোনাই মহকুমাত য'ত আমাৰ ৰূপাদলে নামৰ লাইমেকুৰি বুঢ়ীচুটিত মৃত্যুমুখত পৰিছে জাপানিজ এনকেফেলাইটিছ আক্ৰান্ত হৈ, এই অঞ্চলত আমি মেলেৰিয়া ফগিং কৰিছোঁ আৰু আমাৰ স্বাস্থ্যকৰ্মীসকলৰ যোগেদি যিটো আমি মাছ ব্লাড স্লাইড কালেকশ্যন বুলি কওঁ, আমি আক্ৰান্ত অঞ্চল আৰু তাৰ আশে পাশে অঞ্চলবিলাকত ৪,৫৭১টা ব্লাড স্লাইড কালেকশ্যন কৰা বৰ্তমানলৈকে হৈছে আৰু ৮,৯৫৬খন আঁঠুৱা আমাৰ ডেটামেট্ৰিন ঔষধীকৰণ কৰা হৈছে। তাৰ লগতে মহকুমাটোৰ প্ৰতিটো অঞ্চলত আমাৰ স্বাস্থ্যকৰ্মীসকলৰ যোগেদি আশা, CSO, মেডিকেল অফিচাৰ বা আশা ছুপাৰভাইজাৰ, ANMৰ যোগেদি MPWৰ যোগেদি আমি সজাগতামূলক সভা অনুষ্ঠিত কৰিছোঁ আৰু প্ৰতিটো অঞ্চলতে ইয়াৰ বিতংক এনকেফেলাইটিছনো কি বস্তু, ইয়াৰ লক্ষণবোৰ কি, তেনেকুৱা বস্তুবোৰ আমি বুজাই দিছোঁ। কিন্তু আমাৰ ধেমাজি জিলাখনত যিহেতু এনকেফেলাইটিছ ৰোগ এই জুন জুলাই মাহত দ্ৰুতগতিত বাঢ়ি আহিছে, তাৰ প্ৰতি লক্ষ্য ৰাখি মই জোনাই মহকুমাৰ প্ৰতিটো অঞ্চলৰ ব্যক্তিক আমি এটাই আহ্বান জনাম যে যদি কোনোবা অঞ্চলত যদি অতিপাত জ্বৰ, মূৰৰ বিষ, মানসিক অস্থিৰতা বা ভ্ৰম বা অংগাহীনতা, শৰীৰৰ কঁপনি ইত্যাদি লক্ষণে কোনোবা ব্যক্তিৰ গাত যদি দেখা দিয়ে তেতিয়াহ'লে ওচৰৰ স্বাস্থ্যকেন্দ্ৰত সোনকালে চিকিৎসা কৰাব লাগে, কিয়নো যিকোনো জ্বৰ জাপানিজ এনকেফেলাইটিছ বা এনকেফেলাইটিছ অতি হ'ব পাৰে। আৰু লগতে যে আমাৰ সন্ধিয়া হোৱাৰ লগে লগে প্ৰতিটো ঘৰৰ চাৰিওফালে ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু ৰাতি শুওঁতে আঁঠুৱা ব্যৱহাৰ কৰিব লাগে। গাহৰি আমি যিখিনি জেগাত পোৱা হয় গাহৰিক অলপ দূৰত ৰখাৰ ব্যৱস্থা কৰিব লাগে আৰু এইখিনি যদি আমি কৰোঁ তেতিয়াহ'লে আমি জোনাই মহকুমাত বৰ্তমানলৈকে যিহেতু ৬জন আছে আৰু আহি থকা দিনত আমি এনকেফেলাইটিছ যিটো বেমাৰ বা এনকেফেলাইটিছ যিটো অধিক সেইটো আমি প্ৰতিৰোধ কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ।